যোৱাকালি আমাৰ এখন মানে কলাইগাঁৱত এখন মানে হিতাধিকাৰীৰ মানে মিটিং আছিল। মিটিংখনত তাৰমানে আমাৰ এখন চৰকাৰী মিটিং, যিগতে চৰকাৰী হিতাধিকাৰী। মই তাৰমানে যোৱাকালি এটা মানে ভুল বুজাবুজি হৈছে। আমাৰ টংলা মানে যিখন আমাৰ ৰিক্সা এছ'চিয়েশ্যন আছে, তেওঁলোকে মানে ধৰ্ণা চৰ্ণা দিলে। এইটো বহুত দুৰ্ভাগ্যজনক। তেওঁলোকক মানে কথা পতাটো হয়, আমি মানে ৰিক্সাৰ কথা পাতিছোঁ। তেতিয়া আমি আগে পিছে 500 কৰি টকা আনো ৰিক্সা, তেওঁলোকক চিধা 600 টকা লগা হয়। এতিয়া 600 টকা লগাওঁতে এতিয়া যি গতিকে হিতাধিকাৰী, মই এজন ৱাৰ্ড কমিশ্যনাৰ হিচাপে চৰকাৰী হিতাধিকাৰীখিনি মইতো মানে আনিব লাগিব। যিখিনি আহিব তেওঁলোকক মানে আমি নিৰ্দিষ্টভাৱে কোৱা নাই আমাক ইমানেই ৰিক্সা লাগিব। এইটো মানে বহুত দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে এটা প্ৰচাৰ চলাইছে। এইটো মানে একদম মানে কি ক'ম আৰু, নিজৰে মানে দুৰ্ভাগ্যজনক। আৰু এইটো মানে ষড়যন্ত্ৰমূলক হৈছে। এইটো মানে কিছুমান মানে যেনিবা এইটো আমাৰ এতিয়া বিটিআৰত শান্তি আছে, সকলোৱে মিলি যদি চলি আছোঁ, এই এটা মানে ষড়যন্ত্ৰ কৰি যে কেনেকৈ আমি অশান্তি কৰিব পাৰোঁ। তেওঁলোকে আমাৰ চৰকাৰক মুৰ্দাবাদ ধ্বনি দিছে। এইটো আমাৰ তেওঁলোকে কৈছে, আমি বাৰু ঠিক আছে, তেওঁলোকক আমি কোনো ষড়যন্ত্ৰ কৰা নাই, তেওঁলোকে আমাৰে মানুহ, তেওঁলোক আমাৰে মানুহ। গতিকে ইয়াততো আমাৰ ইউপিপিএলৰো বহুত সদস্য আছে। গতিকে সেই হিচাপে তেওঁলোকক আমি কোনো ষড়যন্ত্ৰ কৰা নাই। আৰু তেওঁলোকে যিখন লিষ্ট দিছে তাতে বেনিফিচাৰী নে তেওঁলোকৰ কোনো মানে নাম্বাৰ নাই, কোনো মানে ৰিক্সাৰ নাম্বাৰ নাই। তেওঁলোকে নাম্বাৰ দিছে, নাম দিছে, গতিকে সেই লিষ্টখন আমাৰ মানে একচেপ্ট নহয়। সেইকাৰণে বস্তুটো যাই মই তেওঁলোকক এডভান্স, তেওঁলোকে যে মান নাখায়, তেওঁলোকক মই এডভান্স কৈছোঁ যে, তেতিয়াই সেই সময়ত তেওঁলোকে মোক বহুত বেয়া ব্যৱহাৰ কৰিছে। ফোন দিও মোক দম দিছে, চাই লওক হেন তেন, কেনেকৈ ইউপিপিএলৰ মানে মিটিঙত মানুহ লৈ যায় হেন তেন, এনে বহুত ধৰণৰ। এইটো মানে সম্পূৰ্ণ তাৰমানে বিৰোধীৰ এটা মানে চক্ৰান্ত। মানে এতিয়া আমাৰ বিটিআৰ চৰকাৰখন যিটো মানে পৰ্যায়ত চলি আছে, বা যিটো আমাৰ সন্মানীয় প্ৰমোদ ছাৰে মানে কাম কৰি আছে, কিছুমানে তাৰমানে ভাবিছে যে আমি এইখন মানে কেনেকৈ মানে বস্তুটো মানে অলপ মানে অশান্তি কৰিব পাৰোঁ, বা কেনেকৈ আমি তাৰমানে এই বস্তুটোৰ মানে পৰা আমি অলপ আঁতৰাই আনিব পাৰোঁ। যে বেনিফিচাৰী এতিয়া আমাৰ ডেইলি আহি আছে, আমাৰ সদায় মানে আমাৰ পাৰ্টিত মানুহ জইন হৈ আছে, এইবিলাক বস্তু সদায় চকুত লাগি গৈছে। গতিকে আমাৰ সন্মানীয় চিফ ছাৰে যিখিনি আজিলৈকে কৰিছে, তেওঁলোকে তাৰমানে থাকিব পৰা নাই, জ্বলি পুৰি মৰি আছে। আৰু সন্মানীয় চিফ ছাৰেতো আমাৰ চবখিনি কাম কৰি আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছে। মানে তেওঁলোকক আমি কিয় বেয়া কথা ক'ম, বা কিয় তেওঁলোকে আমাক গালি দিছে, আমিতো তেওঁলোকক গালি দিছোঁ। তেওঁলোকে আমাৰ ভাই হয়, তেওঁলোকক আমি ককাই ভাইৰ দৰে আমি মিলিজুলি চলিব লাগিব। তেওঁলোকে মানে কাম কৰি খাই আছে, তেওঁলোকক আমি কেতিয়াও মানে বেয়া, যদি সেনেকুৱা চেঞ্জ থাকিলে আমিতো একদিনাখন গৈ নকলোহেঁতেন। কিয় ক'লোঁ হয়, আমি নক'লোঁ হয়। যাৰ কাৰণে আমি নিজে এটা মানে চিন্তা চৰ্চা কৰি আমি আগদিনা কৈছোঁ যে নাই, তেতিয়া কৈছোঁ আপোনালোকে যদি 500 টকাৰ বা নোৱাৰে, তেতিয়াহ'লে আমিতো বেলেগ চাবই লাগিব না, 600 টকা আমি দিব নোৱাৰোঁ। গতিকে সেই হিচাপে আমি কৈছোঁ। আৰু ইয়াত আৰু এটা কথা আছে, আমাৰ সন্মানীয় প্ৰমোদ ছাৰে যিখিনি কাম কৰিছে মানে চবৰে চকুত লাগি আছে, সেইকাৰণে মানে পূৰা মানে আকৰ্ষণ হৈ আছে। যেনেকৈ আজি চাওক, UPSC পৰীক্ষা দিছে, আজি আমাৰ মানে গৰীব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চান্স পাইছে। মানে UPSC পৰীক্ষা দিছে, চব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চান্স পাইছে। ডক্টৰ ইঞ্জিনিয়াৰ হৈছে কাৰ কাৰণে? একমাত্ৰ আমাৰ মানে সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ কাৰণে, আৰু আমাৰ ইউপিপিএলৰ চৰকাৰৰ কাৰণে। এইবিলাক কিছুমান মানুহে তাৰমানে ষড়যন্ত্ৰ কৰি কেনেকৈ মানে বদনাম কৰিব পাৰোঁ, এইটোৱে ষড়যন্ত্ৰ কৰি তাৰমানে যোৱাকালি এইটো এটা মানে এনে ষড়যন্ত্ৰমূলকভাৱে এটা মানে ধৰ্ণা দিছে। আমিওতো গম পাওঁ না। গতিকে ইয়াত মোৰ ক'বলগীয়া একো নাই। আমি তেওঁলোকে ধৰ্ণা দিছে, আমি তেওঁলোকক বেয়াও পোৱা নাই। তেওঁলোকে এটা কথা কৈছে যে আমি মানে UPPLৰ মিটিঙত আমি এতিয়া গাড়ী নিদিওঁ। আৰু তেওঁলোকে গাড়ী কিয় নিদিব? দিব লাগিব। কেনেকৈ? আমাৰ তাতে 50% ওপৰত আমাৰ মানে UPPLৰ আমাৰ মানে মানুহ আছে, আমাৰ সদস্য আছে। তেওঁলোকে ক'লে নহ'ব নহয়। আমিতো কাকো বেয়া কৰা নাই। যদি আমাৰ সেনেকুৱা চেষ্টা থাকিলে আমিতো গৈ নক'লোঁ হয় নহয় যে আমি মানে আমাক ৰিক্সাখিনি ইমানখিনিয়ে লাগে। তেওঁলোকে এটা বস্তু কৈছে, 200খনৰ লিষ্ট দিয়া বুলি কৈছে। এইটো একদম সম্পূৰ্ণ ভুৱা। তেওঁলোকে একদম সম্পূৰ্ণ ভুৱা কথা কৈছে এইটো। আৰু তেওঁলোকৰ লগত মোৰ কোনো চুক্তিপত্ৰ হোৱা নাই। যদি চুক্তিপত্ৰ হৈছে তেওঁলোকে আমাক দেখক, তেওঁলোকে অ'পেন কৰক যে আমাৰ কিবা চুক্তিপত্ৰ হৈছে নেকি। তেওঁলোকে বাৰে বাৰে চুক্তিপত্ৰ হৈছে, চুক্তিপত্ৰখন আমাক দেখক তেওঁলোকে। গতিকে মই ইমানখিনিয়ে ক'বলগীয়া। আমাৰ তেওঁলোকৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱ নাই, একদম সঁচা কথা। তেওঁলোকে মানে কৰ্মযোগী মানুহ, কৰ্ম কৰি খায়। আমি চবেই মিলিজুলি চলিব লাগিব। তেওঁলোকে যদিও কৰিছে, তেওঁলোকে যিখিনি মানে অসন্মানভাৱে কথা কৈছে, আমি নকওঁ কেতিয়াও। আমি দায়িত্বশীলভাৱে আমি কথা কওঁ। গতিকে ইমানখিনিয়ে মোৰ ক'বলগীয়া। বছ।